ভোগালী মেলাৰ সমূহ দৰ্শকবৃন্দ, মোৰ নাম শ্ৰীমতী ৰিমজিম হুছেইন বৰুৱা। মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সাজপাৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। বাহ, অতি সুন্দৰ। প্ৰথমতে মই স্নিগ্ধা শইকীয়াক তেখেতৰ পৰিচয় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই স্নিগ্ধা শইকীয়া, আঠগাঁৱৰ বাসিন্দা। যিহেতু মই অসমীয়া জীয়ৰী, আজি মই অসমীয়া বিহু পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছোঁ। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ আৰু দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধনিয়ামতলী যুৱ সমাজৰ পৰা নতুন বছৰৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই নতুন বছৰটিয়ে তেখেতলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু প্ৰাচুৰ্য। এটি মৰমৰ উষ্ম আদৰণে বিনয় হাজৰিকাক আমি মঞ্চলৈ আগুৱাই আনিছোঁ। এই আপোনালোকৰ মাজত মোৰ ভাতৃপ্ৰতিম অতি মৰমৰ বহুকাল একেলগে থকা বিভিন্ন কাৰ্যসূচী সম্পাদন কৰা মৰমৰ ভাতৃ বিনয় হাজৰিকা। নমস্কাৰ, ভালে আছেনে সকলো? ধনিয়াম তিনিআলি যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা ভোগালী মেলাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰৱেশসমূহ কৰ্মকৰ্তালৈ আমাৰ তৰফৰ পৰা ভোগালীৰ ওলগ জনালোঁ, ধন্যবাদ জনালোঁ। ভালে থাকক। আহিছোঁ দুটিমান গীত গাই আপোনালোকৰ ওচৰত অকণমান ধেমালি কৰিবলৈ সহযোগিতা আগবঢ়াম।
সহযোগ কৰিব সকলোৰে তই বাৰু জাননে